দুই উপসভাপতি খৰমদাও ৱাৰী আৰু উমেশ दैमारी লগতে আমাৰ সাধাৰণ সম্পাদক খনিন বসুমতাৰী স্পিকাৰ অবিদ নাৰ্জাৰী আৰু আমাৰ সহযোগী মূলত আজি প্ৰায় 4টা মূল বিষয়ক লৈ আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচত সংবাদমেল আমি আয়োজন কৰিছো আৰু কোকৰাঝাৰৰ আমাৰ যিখিনি সংবাদ কৰ্মী আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো প্ৰথম কথাটো হ'ল যে আগন্তুক সেপ্টেম্বৰ মাহত 2025 বিটিআৰৰ বা বিটিচিৰ যি নিৰ্বাচন কাউন্সিল নিৰ্বাচন 40টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই বিটিআৰ বিটিচি ইলেকশ্যন 2025 লগত সংগতি ৰাখি পেলাই সমগ্ৰ 40টা পৰিষদীয় সমষ্টিত ড্ৰাফট ইলেক্টৰেল ৰোল যি খসৰা ভোটাৰ তালিকা যি প্ৰস্তুতৰ কাম বিভিন্ন জিলা পৰ্যায়ত বা নিৰ্বাচনী যি কাৰ্যালয় আছে তাত চলি আছে আসাম ষ্টেট ইলেকশ্যন কমিশনে সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰি আছে আৰু এই ক্ষেত্ৰত আমাৰ আহ্বান আৰু আমাৰ দাবী আজিৰ এই সংবাদমেলৰ যোগেদি আসাম ষ্টেট ইলেকশ্যন কমিশনক আমি আহ্বান জনাইছো দাবী ৰাখিছো যে 2025 সেপ্টেম্বৰ মাহত হ'বলগীয়া বিটিচি ইলেকশ্যনৰ যি ভোটাৰ তালিকা বা ইয়াত ইলেক্টৰেল ৰোল ফাইনাল যি ওলাব সেই ইলেক্টৰেল ৰোল বড়ো ভাষাত প্ৰস্তুত কৰি পেলাই এটো পাবলিশ কৰিব লাগে বড়ো ভাষাত এভেইলেবল পোৱাকে এটো কৰিব লাগে আজি নিখিল বড়ো ছাত্ৰ সন্থাই অসমীয়া লগতে বড়ো ভাষাত ইলেক্টৰেল ৰোল 2025 বিটিচি নিৰ্বাচনৰ কাৰণে আমি দাবী ৰাখিছো আমি দাবী জনাইছো আৰু এই ক্ষেত্ৰত আমাৰ এইটোৱে দাবী থাকিব যে বড়ো ভাষা এই শিডিউলৰ অন্তৰ্ভুক্ত ভাষা হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি প্ৰাপ্ত যেহেতু 2003 বিটিচি চুক্তি হৈছিল 2004 বড়ো ভাষা সংসদত ৰাষ্ট্ৰপতিৰ যোগেদি ইয়াক আইনত পৰিণত কৰি পেলাই মৰ্যাদা প্ৰদান কৰা হৈছিল আৰু 2020 শান্তি চুক্তি যি বড়ো শান্তি চুক্তি আছিল ইয়াত বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে তাত মৰ্যাদা প্ৰদান কৰা হৈছে আৰু এই সকলো প্ৰক্ৰিয়াক ৰাখি পেলাই অসম চৰকাৰে The Assam Official Language Amendment Act 2020 under Section 5A Section 3 আছে যে অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা হয় আমি সকলোৱে সন্মান কৰো আমি শ্ৰদ্ধা জনাও সমান্তৰালভাৱে সহযোগী ৰাজ্যিক ভাষা হিচাপে বড়ো ভাষাক মৰ্যাদা প্ৰদান কৰা হৈছে আৰু ইয়াত লিখা হৈছে without prejudice to the provisions contained in Section 3 the Bodo language shall be used as an associate official language for all and any of the official purpose of the state of Assam as are specified in the schedule in the districts and subdivisions having substantial Bodo population as may be declared by the state government from time to time. So ইয়াৰ কাৰণে যোৱা আমি দেখিবলৈ পাইছো যে পঞ্চায়ত নিৰ্বাচনত ভোটাৰ তালিকা অসমীয়া ভাষাত প্ৰস্তুত কৰা হৈছে আৰু এছেম্বলি আৰু পাৰ্লিমেণ্ট নিৰ্বাচনতো অসমীয়া ভাষাত ভোটাৰ তালিকা প্ৰস্তুত কৰা হয় এই ক্ষেত্ৰত আমাৰ একো ক'বলগীয়া নাই যেহেতু ৰাজ্যিক ভাষা হিচাপে এটো সদায় থাকিবই কিন্তু সহযোগী ৰাজ্যিক ভাষা এটো মৰ্যাদা প্ৰদান কৰি পেলাই বিটিচি যেহেতু এটো এটা গ্ৰাসৰুট লেভেলৰ এটা পৰিষদীয় নিৰ্বাচন আৰু ইয়াৰ কাৰণে এই ব্যৱস্থাটো আমি পোৱাটো বিচাৰো আৰু হেতু কৰিব লাগে আৰু এই ক্ষেত্ৰত আমাৰ বিপ্লৱ শৰ্মা আয়োগৰ যে প্ৰতিবেদন আৰু এই প্ৰতিবেদনৰ পিছত অসম চৰকাৰে যোৱা 15 এপ্ৰিলত এটা জাননী ৰাজ্যপালৰ জাননী এটা ওলাইছিল আৰু এই জাননীত স্পষ্টকৈ তাত লিখা আছিল যে ইন দা বডোলেণ্ড টেৰিটৰিয়েল ৰিজন Bodo shall be used in addition to English for the aforementioned official purposes তাৰমানে official work issuance of all government notification office memoranda acts rules regulations scheme guidelines transfer and posting orders shall be both in English and Assamese হেতু গোটেই অসমৰ কাৰণে আৰু বিটিআৰত বড়ো ভাষাটো সমান্তৰালভাৱে প্ৰয়োগ হ'ব এই কথাটো স্পষ্টকৈ লিখা আছে তো আমাৰ এইটো দাবী এক নম্বৰ দুই নম্বৰ কথাটো হ'ল
এইটো ইয়াৰ লগতে ৰিলেটেড আছে যে অসমত বিটিআৰৰ বাহিৰেও প্ৰায় 20টা জিলাত বড়ো অধ্যুষিত অঞ্চল বা বড়ো লোক তাত ইনহেবিটেড কৰে আৰু ইয়াৰ কাৰণে সহযোগী ৰাজ্যিক ভাষা আৰু ৰাজ্যিক ভাষা মৰ্যাদা আমি সমান্তৰালভাৱে মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অকল বিটিআৰত বড়ো ভাষাক মানে থৈ পেলাই অন্য অঞ্চলত ধেমাজি লখিমপুৰ গোলাঘাট বা আমাৰ চৰাইদেউ নগাঁও মৰিগাঁও গোৱালপাৰা সাউথ কামৰূপ গুৱাহাটী নলবাৰী বৰপেটা কামৰূপ মেট্ৰ' সকলো অঞ্চলত বড়ো মানুহ বিস্তাৰিত হৈ আছে আমি মানি ল'লোঁ যে বৰাক ভেলীত বড়ো মানুহ নাই তাত আমাৰ একো প্ৰয়োজন নাই কিন্তু সহযোগী ৰাজ্যিক ভাষা মৰ্যাদা গোটেই ষ্টেটত থাকিব সেই কথাটো ৰাজ্য চৰকাৰে মৰ্যাদা প্ৰদান কৰিছে আইনৰ যোগেদি এইটো এমেণ্ডমেণ্টৰ যোগেদি মৰ্যাদা প্ৰদান কৰিছে কিন্তু যিখিনি চৰকাৰী মানে যিবিলাক অৰ্ডাৰ ওলাব যিবিলাক নটিচ ওলাব সেই সকলো মানে বড়ো য'ত অধ্যুষিত অঞ্চল আছে বড়ো মানুহ য'ত আছে ছাবষ্টেঞ্চিয়েল মানে পপুলেশ্যন য'ত আছে তাত সেইটো প্ৰয়োগ কৰিব লাগে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যোৱা 6 জুলাইত আমাৰ যেতিয়া আলোচনাত মিলিত হৈছিলোঁ চুক্তি সম্পৰ্কীয় যি আলোচনা সেই আলোচনাত আমি দাবী উত্থাপন কৰিছোঁ তেখেতে এই ক্ষেত্ৰত চৰকাৰে মৰ্যাদা প্ৰদান কৰিম বা এই ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত ল'ব বুলি আমাক আশ্বাস প্ৰদান কৰিছে আৰু তেওঁ ঘোষণাও কৰিছে এইটো আমি আদৰণি জনাইছোঁ আৰু এটা জাননী যোগে সেই যি বিষয় সেই বিষয়টো চৰকাৰে জাৰি কৰিব লাগে বা নটিফিকেশ্যন এটা ওলাব লাগে আমি আহ্বান জনাইছোঁ 3 নম্বৰ বিষয়টো হ'ল যে আসাম জুডিচিয়েল সাৰ্ভিস এইটো দীৰ্ঘদিনীয়া আমাৰ এটা দাবী এই আসাম জুডিচিয়েল সাৰ্ভিসত আমাক যোৱা কেইবা বছৰ ধৰি বঞ্চনা আমাক কৰি আহিছে বৈষম্যমূলক আচৰণ কৰি আহিছে অসম চৰকাৰক আমি জনাইছিলোঁ বাৰম্বাৰ আৰু গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়কো আমি নিজৰ মেমৰেণ্ডাম নিজৰ দাবী আমি ৰাখিছোঁ বহু সময়ত আমাৰ ইয়াক লৈ পেলাই ধৰ্ণা কাৰ্যসূচীও আমি ৰূপায়ণ কৰিছিলোঁ যে আসাম জুডিচিয়েল সাৰ্ভিস যি গ্ৰেড 3 মেইন পৰীক্ষা তাত 50 মাৰ্ক শতাংশ নহয় 50 নম্বৰ অসমীয়া ৰাজ্যিক ভাষা হিচাপে অসমীয়া ভাষাটো কম্পালসৰি কৰা হৈছে আমি দাবী জনাইছিলোঁ যে বড়ো ছাত্ৰ ছাত্ৰী বড়ো মাধ্যমৰ বা বড়ো ছাত্ৰ ছাত্ৰী যিসকলে আসাম জুডিচিয়েল সাৰ্ভিস য'ত নেকি CGM সেশন জাজ ইয়াৰ পৰা মানে প্ৰডাক্ট হয় বা হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ লোকে আমি জাজ পাবলৈ মানে ন্যায়াধীশ পাবলৈ সক্ষম হয় এই পৰীক্ষাত অৱতীৰ্ণ হ'ব কাৰণে বড়ো মাধ্যমৰ ল'ৰা ছোৱালী বা বড়ো ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰা বঞ্চিত হ'ব লগা হৈছে আৰু আমাৰ পৰা আসাম জুডিচিয়েল সাৰ্ভিস AGSত আজিলৈকে বড়ো মাধ্যমৰ ল'ৰা ছোৱালীৰ সেইটো বঞ্চনা হোৱাৰ কাৰণে এতিয়ালৈকে কোনো ন্যায়াধীশ বা জাজ ওলাবলৈ সক্ষম হোৱা নাই এইটো এটা মানে মই এই কথাটো লৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি কঠোৰ নিন্দা কৰিছোঁ আমি গৰিহণা দিছোঁ আৰু ন্যায়পালিকা যি জুডিচিয়েল সিস্টেম যি উচ্চ ন্যায়ালয় আমি মহামান্য উচ্চ ন্যায়ালয়ক সন্মান কৰোঁ আমি শ্ৰদ্ধা জনাওঁ সেইটো আইন সদায় সকলোকে ওপৰত কিন্তু আইন প্ৰণয়ন কৰা আইন প্ৰদান কৰা ন্যায় দিয়া এই অনুষ্ঠানে যদি ন্যায় দিব নিবিচাৰে ন্যায়ৰ পৰা যদি আমাক বঞ্চিত কৰে সেই কথাটো আমি কেতিয়াও মানি নলওঁ এই আসাম জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 এক্সামত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিব লাগে আৰু অতি শীঘ্ৰে অন্তৰ্ভুক্ত কৰিব লাগে বছৰ বছৰ সদায় পৰীক্ষা হয় তাৰ পৰা আমি বঞ্চিত হৈ আছোঁ দ্বিতীয় কথাটো হ'ল জিলা পৰ্যায়ত যিবিলাক সেশন আৰু যিবিলাক CGM কোৰ্ট আছে সেই সেশন আৰু CGM কোৰ্টত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট ইয়াত এডভাৰটাইজমেণ্ট প্ৰদান কৰা হৈছে আৰু ধৰি ল'লোঁ বিটিআৰৰ আমি জিলাটো চালোঁ যে বাক্সাত 2খন আছে কোকৰাঝাৰত ইয়াত আছে যে 9টা পোষ্ট আছে চিৰাঙত 5টা ওদালগুৰিত 5টা বিশ্বনাথত 12টা সমগ্ৰ অসমত ইয়াত প্ৰায় 367 পোষ্ট আছে 367 ইয়াত পোষ্ট খালী ভেকেঞ্চি ইয়াত দেখুওৱা হৈছে আৰু 10% ৰিজাৰ্ভেশ্যন ধৰি ল'লোঁ ST কাৰণে ST প্লেনৰ কাৰণে তাত সকলোৱে অংশগ্ৰহণ কৰিব কিন্তু ইয়াত কম্পালসৰি কৰা হ'ল যে 20% মানে 20 নম্বৰ 20 মাৰ্কছ ইয়াত কম্পালসৰি কৰা হ'ল যে অসমীয়া ভাষা ইয়াত কম্পালসৰি এটেম্প কৰিব লাগিব কোৱালিফাইং মাৰ্কছৰ কাৰণে
আৰু যদি বড়ো মাধ্যমৰ পৰা যোৱা বড়ো ছাত্ৰ ছাত্ৰীয়ে বড়ো কেণ্ডিডেটে সি যদি অসমীয়াটো লিখিব নাজানে অসমীয়াত সি যদি এক্সামটো দিব নোৱাৰে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তাৰমানে 367 পোষ্টৰ পৰা বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী বঞ্চিত হ'বলৈ গৈ আছে অসমীয়া তাত থাকিবই কম্পালচৰি ৰাজ্যিক ভাষা হিচাপে আমাৰ এইটো ক'বলগীয়া নাই আৰু যিসকলে চইচ কৰে তেওঁলোকে অসমীয়া পৰীক্ষা দিব কিন্তু বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব আৰু এপ্লাই কৰিও তেওঁলোকে পৰীক্ষাত লিখিব নোৱাৰিব সেইটো এটা বৈষম্যমূলক এটা আটাইতকৈ ভয়ংকৰ এটা মানে এটা কৰ্মকাণ্ড এতিয়া চলি আছে জুডিচিয়েল মানে সাৰ্ভিস সিস্টেমত আৰু ইয়াৰ কাৰণে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ক আমি আহ্বান জনাইছো দাবী জনাইছো অসম চৰকাৰক আমি দাবী জনাইছো অতি শীঘ্ৰে 50 নম্বৰ আসাম জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট যি বৰ্তমান এপ্লাই চলি আছে 31 জুলাইলৈকে ইয়াত মানে 15 তাৰিখৰ পৰা 31 জুলাইলৈকে তাত ডেট আছে অনলাইন সেই ইয়াত অন্তৰ্ভুক্ত কৰিবলৈ আমি দাবী জনাইছো আৰু অন্যথা যদি চৰকাৰে নুশুনে যদি গুৱাহাটী উচ্চ ন্যায়ালয়ে যদি নুশুনে ন্যায় প্ৰদান কৰা অনুষ্ঠানে যদি ন্যায় প্ৰদান কৰিব নিবিচাৰে তেতিয়াহ'লে আমি এই যে ৰিক্ৰুটমেণ্ট যে এডভাৰটাইজমেণ্ট আমি প্ৰতিবাদী কাৰ্যসূচী লৈ পেলাই গণতান্ত্ৰিক পন্থাৰে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু এই যে এডভাৰটাইজমেণ্ট অতি শীঘ্ৰে যদি 31 তাৰিখৰ আগে এইটো যদি অন্তৰ্ভুক্ত নকৰে য'ত বড়ো ভাষাক ৰাজ্যিক সহযোগী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে আৰু সংবিধানৰ 8 শেডুলৰ অন্তৰ্ভুক্ত এটা ভাষা হয় সেই সকলো কৰা সত্ত্বেও আইনে মৰ্যাদা অধিকাৰ প্ৰদান কৰা সত্ত্বেও আমাৰ বৈষম্যমূলকভাৱে বঞ্চিত কৰা হৈছে ইয়াৰ কাৰণে আন্দোলন হ'ব আৰু এই এডভাৰটাইজমেণ্ট জ্বলাবলৈ আমি বাধ্য হ'ম আজি আমি মানে খুব বিনম্ৰতাৰে আহ্বান জনাইছো আমি ৰিকুৱেষ্ট কৰিছো ৰাজ্য চৰকাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ক আহি থকা দিনত ইয়াক লৈ প্ৰতিবাদ হ'ব সকলো জিলা স্তৰত প্ৰতিবাদ হ'ব মহকুমা স্তৰত প্ৰতিবাদ হ'ব ধন্যবাদ অসম চৰকাৰৰ ভাষা বিভাগ যি এটা হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট আছে তেওঁলোকক আমি অলৰেডি জনাইছো আৰু এই যি বিষয় আসাম জুডিচিয়েল সাৰ্ভিসৰ যি বিষয় আৰু ইয়াত যি ৰিক্ৰুটমেণ্ট যি সিস্টেমৰ কথাটো আমি বহুবাৰ উচ্চ পৰ্যায়ত যিবিলাক আলোচনা আছে সেই আলোচনাত আমি প্ৰস্তাৱ ৰাখিছো দাবী ৰাখিছো চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ম বুলি আমাক আশ্বাস দিছে আৰু কৰিম বুলিও বহুবাৰ কৈছে কিন্তু বছৰ ধৰি পৰীক্ষা হৈ যায় আছে ৰিক্ৰুটমেণ্ট হৈ যায় আছে বড়ো মাধ্যমৰ বড়ো ছাত্ৰ ছাত্ৰী মানে ইয়াৰ পৰা বঞ্চিত হ'ব লগা হৈছে আৰু আমি ৰখিব নোৱাৰো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যত কথা ৰাখি পেলাই আমাৰ দায়িত্ব আছে আৰু এই দায়িত্ব আৰু কৰ্তব্য পালন কৰি পেলাই গণতান্ত্ৰিক আৱাজেৰে আমি এই কথাটো আমি মানে ৰাখিব বিচাৰিছো আৰু সেইটো কেন্দ্ৰীয় পৰ্যায়লৈকে যি পৰ্যায়লৈ যাব লাগে আমি ইয়াৰ কাৰণে চৰকাৰক আমি হেঁচা দিবৰ কাৰণে চৰকাৰক দাবী জনাবৰ কাৰণে আমাৰ যি পথ আমি এই পথটো আমি ল'ম